লিখনি সংগৃহীত আবৃত্তিক উপাসনা। যদি শেষ ৰাতি তোমাৰ টোপনি ভাঙি অথাত জিজ্ঞাসা কৰি সুধো, ভাল পোৱানে মোক? তুমি কি খং কৰিবা নেকি? নে দুহাতে সাৱটি ক'বা, ভাল পাওঁ তোমাক? যদি তুমি অফিচৰ পৰা তোমাৰ পাছৰ পৰা সাৱটি ধৰি সুধো, কিমান ভাল পোৱা? খং কৰিবা নেকি? নে কপালত চুমাকি কৈ দিবা, ইমান ভাল পাওঁ? যদি এদিন বাৰিষা সিক্ত দুপৰীয়া তিতিবুৰি ঘৰ অহা পাছত মই তোমাৰ ভিজা মূৰটো গামোচাৰে মচি দিয়া অৱস্থাত মই খং কৰি সুধো, ইমান কিহৰ তিতিব লাগে? বৰষুণ যাক ৰোৱালৈতো ৰ'ব পাৰিলেহেঁতেন। তেতিয়া কি মোক খং কৰিবা? নে মোৰ চকু পিনে চাই ক'বা, বহু সময় তোমাক দেখা নাই যে, মিছ কৰিছিলোঁ তোমাক? ৰাতি ক্লান্ত হৈ শুই থাকিলে তুমি যদি কাপোৰ উৰাই দিয়া আৰু চকুকেইটা মেলি মই সুধো, ইমান যত্ন মোৰ বাবে? ক'বানে মোক কিমান ভাল পোৱা? নে তেতিয়াও মোৰ প্ৰতি অযথা খং কৰিবা? নে মোৰ কাষত আহি ক'বা, বহুত ভাল পাওঁ তোমাক? যদি কাজিয়া কৰি কৰি তোমাক দুখী কৰি জিজ্ঞাসা কৰি সুধো, ভাল পোৱানে মোক? তেতিয়াও কি খং কৰি থাকিবা? নে ভেকুৰি ক'বা, পাগল, বহুত ভাল পাওঁ তোমাক? যদি তুমি মোক অভিমান কৰি কথা নোকোৱাকৈ থকা আৰু মই কাষত আহি সুধো, মোক এতিয়াও বেয়া পাই আছা? তেতিয়া আকৌ বেছিকৈ অভিমান কৰিবা নেকি? নে সৰু খঙাল কণ্ঠৰে ক'বা, বেয়া নাপাওঁ, নিজতকৈ বেছি ভাল পাওঁ তোমাক? যদি দূৰলৈ যোৱাৰ আগমুহূৰ্তত জিজ্ঞাসা কৰি সুধো, ভাল পাই থাকিবানে এনেদৰে? তুমি কি চকু পানী লুকুৱাই ৰাখিবা? নে মোক সান্তনা দিয়ে বিশাল চেষ্টা কৰি ক'বা, বহুত বেছিকৈ ভাল পাওঁ, প্লিজ নাকান্দিবা তুমি, বহুত সোনকালে আহিম। আচ্ছা, কি লাগিব কোৱা, মই চব লৈ আনিম তোমাৰ কাৰণে। এনেকুৱা কিছুমান অভিমান আৰু মৰম লগা কথা, এই উত্তৰবোৰৰ বাবে আজীৱন মই প্ৰশ্ন সুধি যাম, ভাল পোৱানে মোক?